আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ সাই ষ্টেডিয়ামত বডোলেণ্ড স্পৰ্টছ মিট পুনৰ আৰম্ভ হৈছে আৰু ইয়াত বিভিন্ন ডিসিপ্লিন বিলাক খেলৰ ইয়াত ৰাখা হৈছে এথলেটিক্স লৈ পেলাই পেৰা স্পৰ্টছলৈকে সকলো ইভেন্টছটো ইয়াত ৰাখিছে কাবাডী ভলিবল এই গোটেই ফুটবল সকলোকে ৰাখিছে আৰু যোৱা 2 বছৰ খুব সফলভাৱে বডোলেণ্ড স্পৰ্টছ মিটটো হৈছে আৰু এইবুলিও আমাৰ সকলো জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে আৰু মই আজি ইয়াত ইনাগুৰেল প্ৰগ্ৰামত উপস্থিত হৈ খুব আনন্দিত হৈছো কাৰণ বডোলেণ্ড অঞ্চল সকলো জানে আগৰ পৰাই খেলাত ভাল কিন্তু সেই সময়ত বিশেষভাৱে ফুটবলটোৰ কাৰণে বহুত বেছি জনাজাত হৈছিল কিন্তু এতিয়া ফুটবলক বাদ দি পেলাই অইন ডিসিপ্লিন বিলাকতো আজি আমাৰ অঞ্চলৰ স্পৰ্টসমেন বিলাকে নেশনেল লেভেলত বা ইন্টাৰনেশনেল লেভেলত সিলেকশন হোৱা আৰম্ভ হৈছে হেতুকে লক্ষ্য ৰাখি বডোলেণ্ড চৰকাৰখনে আমাৰ 40টা সমষ্টিত 40টা ষ্টেডিয়াম 5 কোটি টকাৰ আমি নিৰ্মাণ কৰা আৰম্ভ কৰিছো আৰু সেই নিৰ্মাণৰ কাৰ্য ইতিমধ্যে চলি আছে এতিয়ালৈকে 12খন এপ্ৰুভেল দিয়া হল স্যাংচন কৰা হল ওহা ফাইনান্সিয়েল ইয়াৰত আমি 28খন একেলগে নিৰ্মাণ কৰিম বুলি ভাবিছো যাতে প্ৰত্যেকটো সমষ্টিত লৰা ছোৱালীয়ে ভালকে খেলিব পাৰে আৰু ইয়াৰ লগতে আমি এই বছৰৰ পৰা যোৱা বছৰ আমি এটা 3 বছৰীয়া এটা প্ৰগ্ৰাম আমি আৰম্ভ কৰিছো যে 3 বছৰৰ মুৰে বডোলেণ্ড অঞ্চলৰ পৰা নেশনেল ইন্টাৰনেশনেল খেলা বিভিন্ন স্পৰ্টসমেন বিলাকক আমি 3 বছৰৰ মুৰে 100 জনক কনকেশন নাৰ্জাৰী স্পৰ্টছ এক্সেলেন্ট এৱাৰ্ড 1 লাখ কোটি টকা দিয়া হয় হিটো প্ৰগ্ৰামটো কন্টিনিউ হ'ব আৰু এই বছৰৰ পৰা আমাৰ সানিক্য ব্ৰহ্ম তেখেত বড়সকলৰ এজন খুব নমস্য ব্যক্তি আছিল তেখেতে সকলো বিষয়তে এক্সপাৰ্ট আছিল গান লিখাৰ পৰা লৈ স্পৰ্টছৰ পৰা লৈ আৰু বডোলেণ্ডৰ যেটো বড়ো ইন্ডিজিনাস গেম এটো পপুলাৰাইজ কৰা হেতু শব্দ এটা ডিসিপ্লিনত আনা এই কামখিনি তেখেতে কৰিলে তেখেত স্বৰ্গবাসী হল মই তেখেতলৈ শ্ৰদ্ধা জনাইছো আৰু এই বছৰৰ পৰা আৰম্ভ কৰি অহা বছৰৰ পৰা আমি আমাৰ আয়ং তেখেতক জেঠা বুলি কোৱা হয় আয়ং যেটো আমাৰ সানিক্য ব্ৰহ্মৰ নামত বডোলেণ্ড স্পৰ্ট এৱাৰ্ড দিয়া হ'ব এটো এটা এনাদাৰ এনুৱেল ইভেন্ট আমাৰ হ'বলৈ গৈ আছে আৰু ইয়াৰ লগতে আমাৰ দুটা ডিস্ট্ৰিক্টত প্ৰথম আমি হোস্টেল নিৰ্মাণ কৰিবলৈ গৈ আছো আৰু দুটা ডিস্ট্ৰিক্টত আমি 2.5 কোটি টকা খৰচ কৰি প্ৰায় 500 জন লৰা ছোৱালী খেলুৱৈসকল থাকিব পৰা বাক্সা আৰু কোকৰাঝাৰত প্ৰথমতে দুটা হোস্টেল নিৰ্মাণ কৰিম ইয়াৰ পিছত প্ৰত্যেকটো ডিস্ট্ৰিক্টতে আমি হোস্টেল নিৰ্মাণ কৰিম যাতে লৰা ছোৱালী সকলে ইয়াত থাকি পেলাই স্পৰ্টছ প্ৰেক্টিছ কৰিব পাৰে ট্ৰেনিং ল'ব পাৰে আৰু ইয়াত থাকি পেলাই শিক্ষা দীক্ষা সব কাম नोंथांनि जिउआव जायखिजाया खामानियावनो हेंथा नुजाथिदों नामा गोब्राब नाजासेयावबो जिउआव जाफुंसारनायखौ मोननो हायाखै नामा जुदि नोंथाङा बेफोर बायदि जेंनाफोरजों मोगा-मोगि जानांदोंब्ला बे खेबनिफ्राय जिंगासिनांगौ गैलिया मुलुग दरबाराव तन्त्र मन्त्रनि थाखाय बयनिख्रुइबो मुंदांखासिन थावनियानो जादों मायांखौ साधु बिद्यानि रायजो होननानैबो मिथिनाय जायो बे मायांनिफ्रायनो तान्त्रिकनि सोलोंथाय लानानै फैदों मुंदांखा रबि कबिराजा बिथांनिफ्राय नोंथाङा नोंथांनि जिउनि गासिबो रोखोमनि जेंना जेंसिफोरखौ सुस्रांनानै लानो हागोन बिसिफिसायनि गेजेराव जेंना गोसो थोनाया गारनानै थाङोब्ला लाबोफिननाय जुलिनि जेंना साख्रि मोननो हायै हा हु धोन सम्पथिनि जेंना बायदि जेंनानिफ्राय उदां जानो एबा सुस्रांनानै लानो थाखाय नोंथाङा दिनैनो दानो जगाजग खालामनो हागोन रबि कबिराजखौ जगाजग खालामनो थाखाय मोबाइल नम्बर 7099193841 एबा 7086047381 आव कल खालामनो हागोन